চিকেন মাংস আমাৰ মাছ শেষ মাংস কি বুলি নাজানো গোটৰ পৰা দিছে ৰণী মই এয়া চাওক দেখিছেনে চব খাই শেষ কৰি দিলো আমি মোবাইল হে পিটিকি আছে আৰু এইফালে ইধাৰ আইয়ে জনাব চ' এতিয়া আমি খাম কমলা ভৰ্তা মোৰ ধনিয়া চিঙা হৈ গ'ল এইখিনি মই আহিছোঁ ধনিয়া তুলিবলৈ গুড মৰ্ণিং জনাইছোঁ সকলোলৈকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰম্ভণিতে আলহী আহি ওলাইছেহি ৰ'ব চ' হেল্ল' এভৰিৱান আজি আমি সকলোৱে ঘৰতে খানা এটা খাইছোঁ চবেইতো পিকনিক গৈ আছে আজি হৈছে বছৰৰ প্ৰথমটো দেওবাৰ আৰু এইটোতে আমি ঘৰতে আয়োজন এটা কৰিছোঁ আৰু ঘৰৰ মানুহকেইটাই পইচা তুলি পেলাই গতিকে পিকনিকত কি হয় নহয় আপোনালোকক অলপমান দেখুৱাই থাকিম এয়া আৰম্ভ কৰিছোঁ আৰু চৌকা খান্দি পেলাই বনাবৰ কাৰণে মানে প্ৰথমে জুইডাল ধৰিব লাগিব তাৰপিছতহে আইটেমবিলাক বনোৱা অলপ চলপ আপোনালোকক দেখুৱাই থাকিম 12:30 মান বাজিছে এতিয়াৰ পৰা পিকনিকটো আমি আৰম্ভ কৰিছোঁ এইফালে 2টা মানুহ আৰু লগতে টোটেল আমাৰ 6টা মানুহে পিকনিক খাম আৰু এয়া সাইডত ধান মেলা হৈ আছে আৰু সাইডে সাইডে গৈছোঁ আমাৰ পিকনিকৰ লোকেশ্যনটো আপোনালোকক দেখুৱাবৰ কাৰণে এইখিনি খৰি দেখুৱাই দিছোঁ মানে আমাৰ খানাৰ কাৰণে এইখিনি খৰি আছে আৰু লগতে এইফালে আমি খাইছোঁ চাওকচোন এয়া এইফালে মাছ বনাই থকা হৈছে মই আহিছোঁ ধনিয়া তুলিবলৈ এয়া মই এতিয়া তুলিম ধনিয়া এইফালে সোমালি কেনেকৈ বুলি ল'ৰা এটাই সুধি আছে সোমালোঁ কেনেকৈ নোৱাৰিবি তই সোমাব নোৱাৰিবি সৰু সৰু ল'ৰা ছোৱালী ইয়াত সোমাব নোৱাৰে হা মই ছিঙি লওঁ তাৰপিছত কমলা খাম আমি হা চ' এইফালে দেখিছেনে খেতিৰ আমাৰ ধনিয়া কিমান ধুনীয়াকৈ হৈছে লহপহকৈ মোৰ ধনিয়া চিঙা হৈ গ'ল এইখিনি ধনিয়া ছিঙি হোৱাৰ পিছতে লাহেকৈ জলকীয়া 2টামান ছিঙি ল'লোঁ কাৰণ জ্বলা নহ'লেওতো টেঙা খাই ভাল নালাগে সেইকাৰণে এইয়া গছত জলকীয়া আৰু নাইকিয়াই হ'ল আৰু মই বিচাৰি পেলাই 2টামান এয়া ছিঙি লৈছোঁ আৰু এইফালে দেখিছেনে হাঁহি হাঁহি চাহ খাই থকা ল'ৰাটো মানে কিবা কিবি চাই সি চাহকাপ এনেকৈ থিয় হৈ খাই আছে বা বোমাই খাব নাই তুমি খাই আছা মই কাটিম এইখন কলপাত চ' এতিয়া আমি খাম কমলা ভৰ্তা চ' এয়া কামৰ মাজতে অকণ কমলা টেঙা খাই ল'লোঁ চবেই মানে বেছি নহয় আৰু 4টা কমলা আছিলে বায়ে লৈ আহিছিলে সেইকাৰণে অকণেই হৈছে আৰু তেনেকৈয়ে গোটেইকেইটাই ভগাই খাইছোঁ খাই পেলাই এইফালে এইটো দেখিছেনে ডেগ এটা বাজি আছে মই মিউজিকটো অফ কৰি দিছোঁ কাৰণ মানে কপিৰাইট লাগি যাব পাৰে যে আৰু এইফালে আমাৰ যিয়ে পাচলি কাটি আছে ঘৰৰ কাৰণে আৰু লগতে ৰ'দটো ওলাইছে কাৰণে ধানো ৰ'দত দি থকা হৈছে আৰু এইফালে মাছ বনি আছে আপোনালোকে চাওকচোন চ' আমাৰ এইখিনি জেগাত আমি আজি প্ৰথম খানা খাইছোঁ মানে একেবাৰে ৰাস্তাৰ ওচৰত আৰু এইখিনি জেগা এতিয়া মানে অলপমান ওলাই আহিছে মুকলিকৈ সেইকাৰণে আগতে আমি অকণমান এইফালে খাওঁ ভিতৰৰ চাইডে জানিছ এনেকৈ ভিডিঅ' বনাব জান নাই জানো এইটো এনেকৈ কৰিলে কি হ'ব ফ্ৰণ্ট কেমেৰা মানে আমি উঠি আছোঁ হয় নাই হৈছে ন আহ নাচি আছে কোনোবাই পিকনিকত কাম বন নকৰা মানুহ চাওক গাইজ দেখিছে আপোনালোকে নিজে চাইছে নহয় তাই নিজে কাম ভিডিঅ' কৰি ফুৰিছে মইতো কি বনালোঁ মই দেখুৱাইছোৱেই
সেই কি টেঙা টেঙা বনাইছোঁ নাই মই এনেই টেঙা কোনে বনালে বেলেগে মোবাইল পিটিকি আছে আৰু খালি এনে নাচি আছে এইবিলাক মানুহ মানে কি কৰিব আৰু পিকনিকত লৈ ফস্তাই আছোঁ এইবিলাক ইয়াতে পেলালে মানুহে এতিয়া এয়া বুটলি চব পেলাইছে বুটলি এইবিলাক মই এয়া চব ভাল এয়া চব আৰু এতিয়া সময় হৈছে অকণমান চাফ চিকুণ কৰাৰ মই মিউজিক শুনি পানী নিব সেইটো হৈ আছে অকণমান চাফ চিকুণ কৰি হেল্প কৰি দিছোঁ আৰু মানে শাক পাচলি বাকলিবিলাক ঝাৰু দি পেলাই এইফালে মোৰ কামটোত মোক মিনি হেল্পাৰটোৱে হেল্প কৰি দিছে আপোনালোকে দেখিছেনে বাঁহডাল দাঙিবলৈ চিকেন পৰ্ব চলি আছে আমাৰ চিকেন এয়া আমাৰ মাংস ধোৱা পৰ্ব চলি আছে এইটো তোৰতো মানে কৰ মোৰতো কিয় কয় মই ভিডিঅ' চিডিঅ' বনাই আছো ন এয়া পিকনিক খাইছো আমি বল জানতো মোবাইল চাব নালাগে পিকনিকৰ দিনা মোবাইল নাচাই ঘৰত গৈ চাবি কি বনাইছে আইটেম দেখুৱাই দিম ভিডিঅ'ত আমি মানে ব্লগ বনাই আছো আৰু এইফালে ওলাই গৈছে অঁ চ' ৰ'ব এতিয়া খানাখিনি কিমান দূৰ আগবাঢ়িছে সেইখিনি আপোনালোককো অকণমান দেখুৱাব লাগিব লগতে আমিও চাব লাগিব আৰু এইকাৰণে আহিলোঁ খানা এয়া দেখিছেনে বনি আছে আমাৰ মুৰ্গীৰ মাংসৰ তৰকাৰী ভিডিঅ' কৰি এয়া এতিয়া আহিলোঁ ভিতৰলৈ এয়া পানী দিবৰ কাৰণে ভিন্দিক মানে মই অকণমান যোগালি আৰু চাহ পানীৰ যোগান ধৰা আৰু এইফালে বুবু যোগালি সি খৰি আৰু এনেকৈ বস্তুবিলাক ভিতৰৰ পৰা আনি দিয়া মেলা সেইখিনি কামত গোটৰ পুলিটো ডাঙৰ হ'ল দেখোন কি পুলি এতিয়া ৰাইজে চাই ক'ব আৰু দেই আমি চিনি পোৱা নাই ৰোৱনীও তাই বুলি ভাবিব নালাগে ৰোৱনী মই গেট কোনে খুলি থৈছে এইখন আমাৰ পিকনিকখন দেখিছে ক'ত জংঘলৰ মাজত জংঘলৰ নহয় আমি মানে অলপ নেচাৰেলি মানে খাব বিচাৰিছোঁ গছ এইটো গছৰ মাজত মানে খাব বিচাৰিছোঁ সেয়া চিকেন বনাই আছে এইয়া টাইগৰ এয়া চিকেন মাত্ৰ 6টা মানুহ একেৰাহি মাংস মই ইমান খাব নোৱাৰিম দেই আৰু এয়া এইবিলাক চব এইখন টিপাল আমাৰ টিপাল এজনী গৈছে বহু মানে যোগালী বুবু বেছি যোগালী আৰু মই মানে আলহী সুধা যোগালী এতিয়া আলু দি দিওঁ আৰু সেই চিকেনখিনি যে মোৰ লাগিছে খিচখিচিয়া হ'ব জানো বুবুৱে এনেকৈ হেৰি কৰিলে সেইটো সৈতে খৰিডাল ভাঙিছে কৈছোঁ নেভাঙিকে গোটাই দি দে ভাঙাৰ লগে লগে জানো মোৰ লাগিছে তাই এবাৰ বোলে এনেই বোলে তাৰ চকুকেইটাৰ ওপৰত চিন্তা এবাৰ বোলে কাণখনৰ ওপৰত চিন্তা হৈ গ'ল তাৰ কাণখন বোলে কি হ'ল এই চি জবটো তলৰ পৰা ধূলি পৰিব এনেকুৱা তেনেকৈ দে তাৰপিছত হেৰি নেভাঙিবি এবাৰ কেৰাহীখনকৈ চিটিকি যায় নাই কেতিয়াবা পিকনিকত যে কিমান দেখাই থাকে এনেকৈ বাঁহেদি লওঁতে ধপককৈ পৰে আৰু ক'বলৈ হুঁচেই নাপাবি
আমি তাৰ আগতে ভাঙি চিঙি আজৰি কৰি সেইটো আমাৰ কি কয় ফ্ৰী চাপ্লাই পানী ইছ মানুহে ভাবিব চাগে এডাল কি খেচেৰা জেগাত আছে নহয় কিন্তু কেমেৰা চাফাই কেমেৰাত কিন্তু অকণ বেয়া দেখা যায় মানে লাও চাও লাগিছে আমাৰ লাও লাগিছে কাৰোবাক লাগিলে আহিব এইবিলাক লাও ঢেৰ ওলমি আছে এতিয়া ভিডিঅ'ত দেখা পোৱা নাযায় বহুত কিন্তু ওলমি আছে এয়া চু 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 সেইটো আলু গছ বেঙেনা সেইজোপা এজোপা আলু কেইটা হুচেল মাৰিলে লাগি গলা নেকি আব মোক তুলিলে আহিলা ন খেতি খাতৰা খেতি এয়া পিকনিক খোৱা মানুহে আহি পেলাই ইয়াত জুপুকা মাৰি মাৰি জুপুকা মাৰি মাৰি বেমাৰী মুৰ্গী নিচিনা হেৰি কৰি আছে এয়া খালি ভিডিঅ' চাই আছে গান লগা পিকনিক নহ'লে গান লগা সোনকালে ফ্ৰী ফায়াৰ গান লগা গান চু চু গান লগা গাইজ এইটো মোৰ ফ্ৰী ফায়াৰ আইডি চাওক সেই কৰিব ৰবি কি বুলি চাৰ্চ কৰিব চাবিদুৰ 123 চাব গাইজ 128 লেভেল তাৰপিছত লাইক বহুতখিনি আছে আপোনালোকে মোক ৰিকুৱেষ্ট পঠিয়াব মই একচেপ্ট কৰিম 1v1 কাষ্টম যাওঁ এতিয়া দেখিছেনে আমাৰ খানা খোৱাৰ সময় হৈ গ'ল মই এটা বস্তু কঢ়িয়াই আছোঁ ভিতৰৰ পৰা আচাৰ কণী আৰু এয়া বহিছোঁ খাবলৈ আইটেমখিনি আপোনালোকক নক'লেও হৈ যাব এইফালে হৈছে আমাৰ মাছ কণী এইফালে এইটো ভাত আৰু এইটো কি বিশেষ মাংসটো কি বিশেষ মাংস আৰু যা আমাৰ বিশেষ মাংসটো আৰু এইফালে আমাৰ পিকনিকৰ মানুহকেইটা এয়া ইমান জুম কিয় কৰ অলপ দূৰৰ পৰা তুলিবিচোন আৰু এটা পোৱালি এটা নাই আছে তুমি পাৰিবানে জানটো ভাতটো দি দে ভাত চাত নালাগে ভাত নিদিবি জানটো ভাত নিদিবি ৰাইজ আমাৰ পিকনিক এয়া চাওক চাই দিয়া চবেই চাই দিয়া মোবাইল পৰি গৈছে আপুনি গোছ খায় নে পিছত দিবা মাছ কেনেকুৱা লাগিছে খানাটো মজা কেনেকুৱা পাতি থৈছো দিয়ে দিলো ন খাব হৈ গ'ল ৰাইজ এতিয়া সামৰিছো আৰু সেই চাউলটো ইমান টেষ্টি কিয় মই খাই পেলাওঁ ক'ত পেলাইছে হে নেদেখালি কিয় তেল অকণ এইফালে তালি টোপোলা লৈ গৈছে ৰাইজ ল'ৰা ছোৱালীকেইটা ঘৰতে আছে যে ল'ৰা ছোৱালী থৈ আহিছে বোলে আগে এইখিনি থৈ আহা যা মোবাইল পিছত নিবি এটা বস্তু কাৰণে মই আকৌ আহিবি যা বাতিকেইটা দিবলৈ নহয় নেকি তই এইখিনি ভালকে দেখুৱাই এইখিনি পানী তাৰপিছত এয়া চাউল মাছ মাংস আমাৰ মেইন বস্তু খাই হোৱাৰ পিছতো এইখিনি নিব পাৰিছে হ'ল ৰাইজ আৰু শেষ আৰু দেখিছেনে চব খাই শেষ কৰি দিলো আমি খতম মাছ দুপিচ থাকিলগে ভাত এয়া চিকেন থাকিলে তাকে চবেই আকৌ ৰাতিলৈ সাজ খাব পাৰিব হয় চ' ইমানেই আছিলে মোৰ ভিডিঅ'টো আজিলৈ আহিলোঁ বাই